এই ভিডিঅ'টো চাওক, মই লগাই দিছোঁ চাইডত। চাওকচোন আপোনালোকে, গডৰেজ চৌকেছ সকলো মানে পানীৰ তলত একো নাই। মানে এতিয়া কাঁহী বাচন বৰ্তন সকলো মানে পানীৰ তলত, মানে অকলে মানে উঠাব পৰা নাই। মানে কৈছে আৰু গডৰেজটো চৌকেছটো মানে সকলো গুচি গ'ল। গৰু ছাগলীটো আপোনাৰ ঘৰ গৈছে। এইটো আছিল? আপোনালোকক চাওক, মই চাইডত লগাই ৰাখিছোঁ। এইটো চৰকাৰী দিয়ে ঘৰ বনাই আছিলোঁ। বাইদেউগৰাকী চৰকাৰী ক'ব দিয়ে ঘৰ শুনক। বনাই আছিলোঁ আৰু এই মুখত ঘৰ আছে, একোৱে নাই আমাৰ, চব গুচি গ'ল। গৰু ছাগলী একোৱে নাই। ল'ৰা ছোৱালী এতিয়া বেলেগৰ ঘৰত আছে গৈছে। গৰু কিমান আছিলে? গৰু 4টা আছিলে, ছাগলী আছিলে 5-6টামান। একোৱে নাই আমাৰ। কৰিব সহায় কৰিব। চৰকাৰে নহ'লেও ব্যক্তিগতভাৱে, চৰকাৰেও কৰিম বুলি কৈছে, ব্যক্তিগতভাৱেও কোনোবাই কৰি আছে। অকণমান ৰাস্তা ঘাটবোৰ সোমাব পৰা হ'লে আপোনালোকলৈ সহায় আহিব। গোটেই অসমৰ মানুহে সহায় কৰি আছে, আহি পৰিছেহি। অন্ততঃ প্ৰথম হয়, কেইদিন খাবলৈ দিছে, সকলো অসমৰ মানুহে সহায় তাৰপিছত কৰিছে। লাহেকৈ ঘৰ চৰ বনোৱাত সহায় কৰিব। আপোনালোকে অকণমান চিন্তাটো কমকৈ কৰিব আৰু। কি কৰিব, চিন্তা নকৰিলেও উপায় নাই। উপায় নাই, চিন্তাটো হ'বই দিয়কচোন। চাওক বাচনবিলাক ক'ত সোমাই আছে চাওকচোন। আপোনালোকে নিজে চাওক, বাচন বৰ্তনবিলাক ক'ত সোমাই গৈছে। এনেকুৱা হ'লে কেনেকৈ হ'ব গাইছ, কওকচোন আপোনালোকে কওক। এনেকুৱা বিপদত আছে মানুহ, মানে থাকিবলৈ এতিয়া একো নাই, ঠাই নাই। যেতিয়া মানে পানী আহিছিলে 20 তাৰিখৰ ভিডিঅ' এইটো, 20 তাৰিখৰ ভিডিঅ'। আপোনালোকক চাওক, পানী কিমান স্পীডত আহিছিলে আপোনালোকে চাওক। আকৌ এটা ভিডিঅ' মই লগত দিছোঁ, এয়া নেপালী খুঁটি যোৱা এইটো ৰাস্তা। নেপালী খুঁটিলে অহা এতিয়াও ৰাস্তাটো বোলে পানী আছে বুলি শুনা আৰু পাইছোঁ। নেপালী খুঁটিৰ ৰাস্তাটোত এতিয়াও এতিয়াও আপোনাৰ এয়া চাওক, পানী প্ৰায় একাঠো। হে? তোৰ এখন আহিব নেকি বাৰু এইফালে? কি ক'ম গাইছ, একোৱেই নাই। গৰু ছাগলী সকলো শেষ, একো নাই। বানপানীত সকলো লৈ গৈছে, ঘৰ দুৱাৰ একো নাই। ইয়াত মানুহ কিমান মৰিছে, মানে ক'বলৈ ভাষা নাই আৰু। ইমান মানুহ মৰিছে, ঘৰ দুৱাৰ গোটেই শেষ কৰি দিছে গাইছ, বহুতেই বেয়া লাগিছে।